মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইজন ব্যক্তিয়ে হত্যা কৰিব হয় তেওঁ ভাবুকি দিছে ছচিয়েল মিডিয়াত এইজন হৈছে আব্দুল মুতালেব আব্দুল মুতালেবে ভাবুকি প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী অসমৰ এই অসমৰ মুখ্যমন্ত্ৰী গৰাকীক তেওঁ এনেধৰণে ভাবুকি প্ৰদান কৰিছে ডাঙৰ খবৰ আপোনালোকলৈ আহিছে এই ডাঙৰ খবৰটো হৈছে আব্দুল মুতালেবে হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰিছে হয় মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি প্ৰদান কৰিছে আব্দুল মুতালেবে আৰু বাতৰি সম্প্ৰচাৰৰ পিছতেই ভয়ত আহিছিল কেমেৰাৰ সন্মুখলৈ কেনেকৈ আহিছিল সেইখিনি কথা কৈছো শুনক আপোনালোকে প্ৰথমতে এটা লাইভ সম্প্ৰচাৰ হৈ আছিল আৰু এই লাইভ সম্প্ৰচাৰটোতেই এই আব্দুল মুতালেবে এটা কমেণ্ট কৰিছিল আৰু সেই কমেণ্টটোত লিখিছিল যে যদি মোক 1 কোটি টকা কোনোবাই দিয়ে তেনেহলে মই এই কামটো বেয়া কামটো মই কৰি পেলাম আৰু তাত পাকিস্তানক জিন্দাবাদ বুলি কৈ আজি এই স্বাধীনতা দিৱসৰ এই দিনটোত হয় 80তম স্বাধীনতা দিৱসৰ এই দিনটোত পাকিস্তানক জিন্দাবাদ বুলি কৈ ভাৰতক মুৰ্দাবাদ বুলি কোৱা এই আব্দুল হয় মুতালেবক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁ ফেচবুকত এনেকৈ লিখিছিল যেতিয়া এই ফেচবুকত কৰা কমেণ্টটোৰ ওপৰত নিউজ হোৱাৰ লগে লগে ডিজিপি ডাঙৰীয়াক সোধা হল আৰু ডিজিপি ডাঙৰীয়াই মিডিয়াৰ আগত ক'লে যে ইয়াৰ ওপৰত অলৰেডি আমি একশ্যন আৰম্ভ কৰি দিছো বুলি জানিবলৈ দিলে তাৰ বিপৰীতে মুখ্যমন্ত্ৰী গৰাকীক লগ পাই সাংবাদিকে সুধিলত সেই বিষয়ে মুখ্যমন্ত্ৰী খালি অৱগত নহয় কাৰণ তেওঁ ব্যস্ত আছিল আজি দিনটো যথেষ্ট ব্যস্ত হৈ আছে স্বাধীনতা দিৱস 80তম স্বাধীনতা দিৱস এইটো দিনত মুখ্যমন্ত্ৰী গৰাকী যথেষ্ট ব্যস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত তেখেতে গম নাপায় কিন্তু মই খবৰ ল'ম বুলি ক'লে কিন্তু মুখ্যমন্ত্ৰীক এনেকৈ ভাবুকি দিবলৈ যিজন ব্যক্তি আহিছিল এইজন ব্যক্তিৰ নাম হৈছে আব্দুল মুতালেব আৰু আব্দুল মুতালেবক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এতিয়া হৈছে যিটো লাইভ সম্প্ৰচাৰ চলি আছিল সেই লাইভ সম্প্ৰচাৰত আহি সেইটো কমেণ্ট কৰিছিল আৰু কমেণ্ট কৰাৰ ঠিক এঘণ্টাৰ পিছত যেতিয়া নিউজত দেখা পালে যে এনেকৈ এজন ব্যক্তিয়ে ভাবুকি প্ৰদান কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীক তেতিয়া নিউজত গম পাই আব্দুল মুতালেবে ছচিয়েল মিডিয়াত আহি কৈছিল যে মই এই বিষয়ে একোৱে গম নাপাওঁ মই থানালৈ গৈ আছো এতিয়া মোৰ ফেচবুক একাউণ্টটো মই তাতে দেখাম আৰু মই যে এইটো চলোৱা নাই বা মই নাজানো এই কথাখিনি মই কমগৈ এই বুলি থানালৈ গৈছিল এতিয়া জানিব পৰা মতে তেখেতৰ মুখেদি জানিব পৰা মতে আব্দুল মুতালেব হৈছে তেওঁ এজন দৰ্জী হয় চিলাই কাম কৰে তেখেতে দৰ্জী হয় গতিকে মই ইংৰাজী বা এনেকুৱা ধৰণৰ কথাখিনি লিখিব নোৱাৰো কাৰণ সেই পোষ্টটো ইংৰাজীত কৰা হৈছিল আৰু যথেষ্ট ভাল ইংৰাজীত লিখা হৈছিল কাৰণ 1 কৰোৰ টকা এনেকৈ কৰি লিখিছিল আৰু সেই বিশেষ আমাৰ ওচৰতে থকা দেশখনৰ জিন্দাবাদ কৈ আমাক যিখন শত্ৰু দেশ বুলি আমি গণ্য কৰোঁ সেই শত্ৰু দেশখনক জিন্দাবাদ বুলি কৈ আৰু আমাৰ ভাৰতক মুৰ্দাবাদ বুলি কৈছিল এই কথাটোত আচলতে সহজভাৱে কোনেও ল'ব পৰা নাই আৰু আৰক্ষীয়ে অলৰেডি তেওঁক এতিয়া গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰি তেখেতক সোধপোছ কৰি আছে মাৰাথন জেৰা চলাই আছে এই আব্দুল বোলা ব্যক্তিজনক এতিয়া তেখেতৰ যদি এই একাউণ্টটো কেনেবাকৈ হেক হৈছে বা অন্য কোনোবাই চলাই আছে এই কথাখিনি তেখেতক সোধপোছ কৰাৰ পিছতে পোহৰলৈ আহিব নে প্ৰকৃততে তেখেতে ভাবুকি দিছিল এই আমাৰ মুখ্যমন্ত্ৰী গৰাকীক এই কথাখিনি পিছতে পোহৰলৈ আহিব ধন্যবাদ